क'क्राझार जिल्ला BPF हान्जानि आफादगिरि एबा BTCनि MCLA देरहासार बसुमतारिया सोरांनि फोरबो दिवालीनि गोजोन हामलायथि बावहरनानै बे फोरबोनि गेजेरजों गोजोन अनलायनाय आरो बयजोंबो गोरोबलायनाया गोरा जागोन होनना मिजिं खालामो। फैगौ बिसायख'थियाव BPF हान्जाया गुबुन हान्जाजों गोरोबफागोन होनना माखासे समाजारि बिजोङाव खायसे दैदेनगिरिफोरा बाथ्रा बुंबाय थानायखौ बेरेखा हान्जानि दैदेनगिरि एबा BPFनि MCLA देरहासार बसुमतारिया नेवसिगारो। लोगोसेनो फैगौ लकसभा बिसायख'थियाव BPF हान्जाया हारसिङैनो गेलेगोन होनना बुंनायजों लोगोसे हाग्रामा महिलारिनि दैदेननाय BPF हान्जाखौ रायजोफोरा फोथायनानै बोजबना लाबाय। आसामनि केबिनेट मन्त्रि उरखाव ब्रह्मआ बावैसो सान सिगां BPFनि सोमोन्दै बुंनाय बाथ्राया राजखान्थियारिसो होनना बुंनानै बे बाथ्रानि सायाव गोख्रों रावजों फिनजाथाय होयो। আজিৰ পৰা পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হ'ব আৰু লগতে আমাৰ কালী পূজা আমি কৰিম। এই উপলক্ষে পোহৰৰ উৎসৱৰ দেৱালীৰ উপলক্ষে হিয়াৰ পৰা শুভেচ্ছা থাকিল আৰু এই উৎসৱৰ জৰিয়তে আমাৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধ অটুট থাকিব বুলি মই আশা ৰাখিছোঁ আৰু সকলোৰে সুখময় হওক আৰু সুখদায়ক কামনা কৰি মোৰ শুভেচ্ছা বাণী সকলোলৈ মই যাচিছোঁ। কোট চাৰ্কুলাৰ দিছে তেখেতে ৰাজনৈতিক ভাষণ দিছে, ৰাজনৈতিক ডাইলগ দিছে। আজিৰ দিনটোৰ BTCৰ যিটো ৰাজনৈতিক পৰিস্থিতি ইয়াত ডাইলগ আৰু ৰাজনৈতিক ডাইলগ নচলে। বাস্তৱত কি হৈ আছে বাস্তৱতাটো স্বীকাৰ কৰক আৰু বাস্তৱতাটো স্বীকাৰ কৰি বস্তুবাদী চিন্তাধাৰাৰে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বৰ্তমানে BPF ৰাজনৈতিক দলতেই ৰাইজৰ মনটো বেছি মেলিছে। তেখেতে মানে ৰাজনৈতিক ডাইলগ কৈছে আৰু ইয়াত আৰু ভাবিব লগা ক'ব লগা আৰু কি আছে। ৰাইজ সচেতন হয় আৰু সচেতন ৰাইজে কোনে কি ডাইলগ মাৰিছে আজিকালি চবেই জানে। ইয়াত ৰাজনৈতিক ডাইলগৰ কোনো ডাইলগৰ কাম নাই। BTC অঞ্চলত যদি মানে কাম কৰিব লাগে তেতিয়াহ'লে BTCৰ কণ্ট্ৰাক্টৰবিলাকে আমাৰ বিভিন্ন যিটো আমাৰ ডিপাৰ্টমেণ্টৰ CSD অফিচত মানে কণ্ট্ৰাক্টৰৰ ৰেজিষ্ট্ৰেশ্যন হয় আৰু সেই কণ্ট্ৰাক্টৰবিলাকেই যিটো ৰেজিষ্টাৰ্ড থকা কণ্ট্ৰাক্টৰবিলাকেই মানে টেণ্ডাৰত পাৰ্টিচিপেট কৰিব পাৰে আৰু সেইটো যিটো BTCৰ কণ্ট্ৰাক্টৰ ৰেজিষ্টাৰ্ড কণ্ট্ৰাক্টৰ BTCৰ মানুহকেই BTCৰ ডিপাৰ্টমেণ্টে কৰিব। তাত বাহিৰৰ পৰা আহিব পৰাৰ কোনো যুক্তি নাছিলে আৰু বৰ্তমানে সৰু সুৰা কামেও বাহিৰা কণ্ট্ৰাক্টৰক দিয়া আমি শুনিছোঁ। আমি প্ৰথমতে প্ৰায়ৰিটিটো দিব লাগে BTC অঞ্চলত মানে বিজনেছ কৰা কণ্ট্ৰাক্টৰ কৰা গভৰ্ণমেণ্টৰ কাম কৰি তেওঁলোকে বিজনেছ কৰা ব্যক্তিসকলক প্ৰাধান্য দিব লাগে। যদিহে আমাৰ মানে BTC অঞ্চলৰ মানে যোগ্যতা নাই, BTC অঞ্চলৰ কণ্ট্ৰাক্টৰসকলৰ ক্ৰেডেঞ্চিয়েল নহ'লে আপুনি পাৰ্টিচিপেট কৰিব নোৱাৰে। সেইহেতুকে দ্বিতীয়তে আমি গোটেই অসমৰ কণ্ট্ৰাক্টৰবিলাকক আমি দিব পাৰে। কিন্তু পৰাপক্ষত যিমান আমাৰ BTCৰ কণ্ট্ৰাক্টৰবিলাকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া মিট কৰে, তেওঁলোকৰ ক্ৰেডেঞ্চিয়েল আছে, প্ৰথমে BTCক প্ৰায়ৰিটি দিয়াটো ভাল আৰু এনেকেই দি আহিছিলে। কিন্তু বৰ্তমানে সৰু সুৰা কামো বাহিৰৰ কণ্ট্ৰাক্টৰবিলাকক দিয়া বুলি আমি অভিযোগ পাইছোঁ। সেইটো আচলতে আমাৰ BTCবাসীৰ কাৰণে অৰ্থনৈতিক ক্ৰাইচিছটো আহিবই। স্যার ইতিমধ্যে এওঁলোকেতো মানে কি বুলি কয় হাৱাত গুলি মাৰা এইটোতো ক'লেইতো নহ'ব। আমি BPFে হাগ্ৰামা মহিলা ডাঙৰীয়া এটা ষ্টেণ্ডতেই
ৰৈ আছে মানে কৈ আছে যে আমি BPF অকলে না NDA না ইণ্ডিয়া না কংগ্ৰেছ লেড এলায়েন্স না BJP লেড এলায়েন্সত আমি হ'ম না আমি কোনো এটা পলিটিকেল পাৰ্টিৰ লগত এলায়েন্স কৰিম আমি এলায়েন্স নকৰোঁ আমি অকলেই যুঁজিম আৰু আমাৰ দলক যদি কোনোবা সহায় কৰে সেইটো বেলেগ কথা কোনোবা যদি সহায় আগবঢ়ায় বা সহায় কৰিবলৈ আহে আমিতো তাক বাধা দিব নোৱাৰে আমি কিন্তু কোনো পলিটিকেল পাৰ্টিৰ লগত নট অনলি ইণ্ডিয়া নট অনলি NDA এনি পলিটিকেল পাৰ্টি আমি এলায়েন্স নকৰোঁ বুলি কোৱা অৰ্থটো কি বুজায় আৰু আমাৰ BPF প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এইটো ষ্টেণ্ডতেই আছে ৰাইজক সেইটোকেই আমাৰ দলীয় কৰ্মীসকলক সেইটোকেই মানে কৈ আছে কোনো ষ্টেণ্ড টু চেঞ্জ হোৱা নাই ষ্টেণ্ড টু ষ্টেণ্ডেই আছে কোনো তৃতীয় মৰ্চা গঠন নহ'ব নাই সেইটো মই নকওঁ মৰ্চা গঠন কৰে নকৰে সেইটো কিন্তু আমাৰ মজিয়াত আলোচনাই হোৱা নাই তেনেকুৱা কোনোবা দলৰ লগত মৰ্চা এলায়েন্স সেইটো আলোচনাই হোৱা নাই গঠন হ'বনে নাই বা গঠন কৰিবনে নাই তৃতীয় মৰ্চাৰ বিৰোধী সেই কথাটো নাহে নহয় কাৰণ আমাৰ মাজত আলোচনাই হোৱা নাই দলীয় মজিয়াত আলোচনাই হোৱা নাই যে আমি কিবা এটা মৰ্চা গঠন কৰিম আমি কোনো মৰ্চাৰ লগত নাই আমি কোনো মৰ্চা বা কোনো দলৰ লগত এলায়েন্স কৰি আমি পলিটিক্স নকৰোঁ কাৰণ BTC বাকী ৰাইজে আমাৰ BPF দলৰ সমৰ্থন আগবঢ়াইছে BPF দলৰ জৰিয়তে ইউনাইটেড হৈছে পলিটিকেল ইউনাইট হৈছে আৰু পলিটিকেল ইউনাইট হৈ পেলাই ছ'চিয়েল এডুকেশ্যন ফাইনেন্স মানে চব ক্ষেত্ৰতেই আমি BTCৰ কাম আমি BPFৰ জৰিয়তে কৰিব লাগিব বুলি এটা যৌথ চিন্তাধাৰা এই চিন্তাধাৰাত আমি বিশ্বাসী আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰতি যিটো অজ্ঞাত বিশ্বাস এই বিশ্বাসত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও ৰাইজক বিশ্বাসত লৈছে আৰু ৰাইজে যেনেকৈ বিচাৰিছে সেনেকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰাইজক লৈ ৰাইজৰ কাৰণে পলিটিক্স কৰিবৰ কাৰণে তেখেতে আগবাঢ়িছে তেখেতে BTC বাকী ৰাইজক লৈ পেলাই ৰাজনীতি কৰা নাই তেখেতে BTC বাকী ৰাইজৰ কাৰণে পলিটিক্স কৰি আছে আৰু BTC বাকী ৰাইজে যিটো মানে অনুভৱ এই অনুভৱৰ জৰিয়তেই তেখেতে আজি মানে ৰাইজক লৈ ৰাইজৰ কাৰণে ৰাজনীতিক ৰণক্ষেত্ৰত নামিছে